তো গুড মৰ্নিং গাইজ, কি খবৰ? ভালে আছে নে? বহুত দিনত ব্লগ চগ দিয়া নাই। আজি হঠাৎ মানে এটা নতুন ব্লগ লৈ আহি গৈছোঁ। পূৰা কাহ হৈ আছোঁ অলপ, সেইকাৰণে ডিঙিত একদম গামোচাখন পকাই লৈছোঁ। আৰু এতিয়া মানে কি হ'ল, যাবলৈ ওলাই আছোঁ, মাংস অলপ আনিব যাব ওলাইছোঁ। লগতে আজি ভণ্টিও আহিছে, ৰাতিপুৱা আহিলে। তাকে মাংস অলপ লৈ আহোঁ। তাকে গাহৰি মাংস, গাহৰি আৰু গাহৰি ফেভৰেট আমাৰ ঘৰত না কি? আমাৰ গাহৰি ফেভৰেট। আৰু ভণ্টিনো কি কৰি আছ চাওঁচোন ইফালে। কি কৰি আছ তই? এইজন হৈছে আমাৰ ভণ্টি। আৰু এই ভাই এজন আছে, তাক মাতি খেদাইছোঁ, দুইটাই গৈ আহোঁ বজাৰৰ পৰা মাংস অলপ লৈ আহোঁ। তো আপোনালোকে ব্লগটো চাই থাকিব। তো লগ পাই আছোঁ মাংস আনি উঠাৰ পিছত। আৰু দুটা মাকৰ পোৱালি 7টা হৈছে, মাক লগতে আৰু পোৱালি গোটেইকেইটা লগত থাকে। পোৱালিকেইটা গোটেই খুব ধুনীয়া ধুনীয়া পোৱালি একদম। দেখুৱাই থাকিম আপোনালোকক। আৰু এই আমাৰ বাচ্চা আহি গ'ল, হাই বোলো। সেই সৰু মামাৰ ল'ৰা আৰু ভণ্টি আমাৰ এই ডাঙৰ মামাৰ ছোৱালীজনী আহিছে। এতিয়া গৈ থাকোঁ, তো আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো লাইক কৰি দিব দেই গাইজ, লাইক কৰি দিব, কমেণ্ট শ্বেয়াৰ গোটেইকেইটা কৰি দিব, শ্বেয়াৰ কৰি দিব গাইজ। আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব নাপাহৰিব, ঠিক আছে? তো লগ পাই আছোঁ এতিয়া বজাৰত। ঘৰত মানে মাংস চাংস খাই আহিলোঁ, মানে পূৰা পেটটো বেয়া লাগিছিল। অলপ মানে এই ভাইজনে মাতিলে, আহিলে অলপ কেৰম চেৰম খেলিলোঁ। বহুত দিন মই কেৰমটো খেলিলোঁ, খেলি মেলি আমনি লাগিছে। দুইটা অলপ ইফালে ফুৰিব যাব ওলাইছোঁ। আৰু এই ভিডিঅ'টো মানে কৰি আছোঁ আমাৰ এই ভাইৰ মোবাইলৰ পৰাই কৰি আছোঁ। কি মোবাইল আছিলে? চেমচাং ন? কিমান ল'লে মালটো? 30,000। তোৰে দিন ভাই 30,000ৰ মোবাইল এটা দি কেমেৰা কৰিছোঁ ভাই। লাইফত ল'ব পাৰোঁ আৰু কোনো কেনে ভাই। এনেকৈ ব্লগিং কৰি থাকিম, যদি ছাকচেছ হওঁ কৰিব থাকিম। তো আপোনালোকে খুব ধুনীয়া কমেণ্ট এটা কৰি দিব। ভাই এতিয়া আমি ক'ত যাম? অলপমান ফুৰি আহোঁগৈ আৰু তো চাই থাকা ভিডিঅ'বোৰ। আৰু এই কুকুৰ পোৱালিবোৰ খুব ধুনীয়াকৈ শুই আছে। 3টা 6টা 7টা আছে, সেইটো এটা ইয়াত 6টা আছে। কামে এটাক মাতো এতিয়া ৰ। চিক 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 7টা পোৱালি দেখিছেনে কেনেকৈ আহিছে একদম। কি হ'ল, মনটো এনেও বেয়া লাগি আছে। কি ভাবিলোঁ কি সিহঁতৰ লগতে অকণমান এনজয়টো কৰি দিওঁ। চাওক কি হ'ল, ঠাণ্ডা লাগিল নেকি তোৰা? চিক 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 জিমনি জেক 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 জেক। কুকুৰকেইটা কি নাম ৰাখোঁ ভাবি পোৱা নাই। কুকুৰকেইটা কি নাম ৰাখোঁ ভাবি পোৱা নাই। কি নাম ৰাখোঁ, কি এটা এটা থ'ম আৰু বাচি বাচি নাম। এইটো খুব ধুনীয়া লাগিছে, এইটো বগা আৰু ক'লা আছে। আৰু এইফালে আমাৰ এই পোৱালি উঠিছে এতিয়া। ইয়াৰ ইমান দেৰি হ'ল যে কিয়? কি থবি ইয়াৰ নাম? ইয়াৰ নাম কি থবি? পিংকি। উঠা কিয় দেৰি হ'ল তোৰ ইমান? কালি কি চাইছিলি? পৰ্দা। আৰু কালি মানে কি হ'ল, পূজা হৈছিল, মানে 2 দিন গৈছে পৰ্দা। কালি এনেই গৈছে আৰু মাহঁতে জাষ্ট ফুৰি আহিছে। বা ভণ্টিহঁতে গৈছিলে, আহিছে 12টা 12:30মান আহিছে। কিনে অলপমান দেৰি হ'ল উঠা আৰু সিহঁতৰ। মই ৰাতিপুৱা উঠি মেলি গৰু চৰু ছাগলী এৰাল দি মেলি এতিয়া আছোঁ ঘৰতে। এতিয়া ভিডিঅ'টো এডিটিং কৰিম, আপোনালোকে মৰম দিব। আৰু এই উঠিয়ে কুকুৰ পোৱালি ডাইৰেক্ট উঠিয়ে কুকুৰ পোৱালি চিক 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 শুই আছে। চাওক না কেনেকুৱা 7টা হৈছে পোৱালি, খুব ধুনীয়া লাগিছে। আৰু গাইছে এইফালে গাহৰি এটা, আৰু এইফালে গাহৰি এটা সৰু সৰু 2টা ঘৰৰ হয়। এইটো দেওবাৰে আনিছে, এইটো আগতে অনা হ'ল। তো হেল্ল' গাইজ, কি ক'ম আৰু একদম মনটো বেয়া লাগি আছে। কি হ'ল মানে, সিদিনাখন ব্লগ এটা কৰিলোঁ, কিমান ধুনীয়া ব্লগিং এটা কৰিলোঁ। প্ৰথম ঠিক ঠাক চলি থাকিলে, বাট পিছত গৈ মানে বহুত বেয়া লাগি থাকিলে মনত। কি হ'ল মানে, গোটেইকেইটা চিন ডিলিট হৈ থাকিলে। মানে গোটেইকেইটা ভিডিঅ' যিবিলাক লৈছিলোঁ ক্লিপ, সেইবিলাক গোটেইকেইটা ডিলিট হৈ থাকিলে। মানে ডিলিট হোৱা নাই, মোৰ মেমৰিটো মানে বেয়া হৈ থাকিলে। বহুত মানে মনত বেয়া লাগিছে। গোটেইকেইটা ছেভ আছিলে, ভিডিঅ'কেইটা মেমৰিত আছিলে। যিকেইটা 2টামান হেণ্ডছেটত আছিলে, সেইকেইটা গোটেইকেইটা ঠিক ঠাক চলি আছিলে। মেমৰিটো কেনেকৈ বেয়া হ'ল ক'ব নোৱাৰোঁ। বাট খুলি মেলি ইফালে ইফালে চব মোবাইলতে লগাই চালোঁ, সৰু মোবাইলত লগাই চালোঁ, ডাঙৰ মোবাইলত লগাই চালোঁ, কাম নাখাতে। গোটেইকেইটা ক্লিপ গুচি গ'ল, এটা ক্লিপ নাপালোঁ। 2টামান ক্লিপ এই
লগৰটো মোবাইলৰ পৰা কৰিছিলোঁ দুটা নে এটা ক্লিপ আছে, সেইকেইটা কি কৰিম সেইটো এতিয়া ক'ব পৰা নাই। বেয়া লাগি আছে মনত, গোটেইকেইটা ক্লিপ গুচিয়ে গ'ল আৰু এতিয়া মনটো বেয়া লাগি আছে একদম। মেমৰিটো মই খঙত একদম ভাঙিম এতিয়া, পূৰা ভাঙি দিম মেমৰিটো এতিয়া। 8 GB মেমৰি আছিলে, ভাঙি দিম এতিয়া। কেনেকুৱা বেয়া হ'ল, কেনেকুৱা কি হ'ল ক'ব নোৱাৰোঁ, বাট বেয়া হৈ গ'ল। এই ছাগলী এৰাল দিব আহিছিলোঁ, ইয়াতে আছোঁ এতিয়া। মানে কি হ'ল, ভিডিঅ'টো লৈ লওঁ বুলি ভাবিলোঁ, অকণমান আছিলে সেইকেইটা আপোনালোকে চাব, মৰম দিব, কমেণ্ট কৰি দিব খুব ধুনীয়াকৈ, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। আৰু এনেকুৱাই মানে কি হ'ল ধুনীয়া ধুনীয়া ব্লগিং আহি থাকিব। খালি এটা বেয়া লাগি থাকিলে, এইটো ভিডিঅ'কেইটা মানে কি হ'ল ডিলিট, মানে কি ক'ম আৰু, মেমৰিটো বেয়া হৈ থাকিলে। কাৰ দুখ এতিয়া ক'ব নোৱাৰিম। এতিয়া মই আকৌ এবাৰ ট্ৰাই কৰি চাম যে মেমৰিটো মানে ভাল কৰিবলৈ, বাট ভাল হয় যদি হ'ব, তেতিয়া ভিডিঅ'কেইটা পাই যাম। খুব ধুনীয়া ধুনীয়া ভিডিঅ' আছিলে, বাট খতম। তো আজি ভিডিঅ'টো ইয়াতে ফিনিছ কৰিছোঁ গাইছ।